বহুত ৰিস্ক কাৰণ পানী এফালে ইমান বাঢ়ি আহিছে আৰু এই চব মথাউৰিলৈ আৰু বেছি দূৰ নাই এয়া মথাউৰি আৰু এয়া পানী চব কোনো আৱাজ পানীৰ আৱাজটো ইমানকৈ আহিছে চব এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সোঁত বহুত বেছি হৈছে যাৰ কাৰণে অলপ ভয়ো লাগিছে এয়া আপোনালোকে পকা খুঁটাটো দেখিছে নহয় তাত যিটো মানে আঁচ আছে আৰু সেই পানী বাঢ়ি গ'লে ডিব্ৰুগড় ৰেড এলাৰ্ট জ্বলিব তাৰ কাৰণে বহুত ডেঞ্জাৰ জোন হৈ যাব আপোনালোকেও গম পাইছে আৰু দেখাই দিছোঁ আপোনালোকক কিমান বাঢ়িবলৈ পানী আছে যদি এসপ্তাহ ধাৰাসাৰ বৰষুণ দি থাকে তেতিয়াহ'লে ডিব্ৰুগড় মথাউৰি ভঙাটো একদম খাটাং হৈ যাব আৰু এয়া দেখিছেনে পানী পৰি আছে এটাৰ পাইপেদি এয়া হৈছে ডিব্ৰুগড় টাউনৰ পানীটো যিহেতু উলিয়াবলৈ এনেকৈ পাইপ দি থৈছে এইটোৱে হৈছে মেচিনটো যিটো মেচিনৰ দ্বাৰা ডিব্ৰুগড় টাউনৰ পানী বেছি হৈ গ'লে মানে তাৰ পানীখিনি আপোনাৰ উলিয়াই কিনে ব্ৰহ্মপুত্ৰ নদীতে আকৌ পেলাই দিয়া হয় তেনেকৈ চলি আছে